আহক আজি আমি বহুত দিনৰ মূৰত শিলিখাকে বুটলিবলৈ যাওঁ। এই লকডাউনত মানুহ ঘৰৰ পৰা নোলোৱা হৈছে আৰু শিলিখাজোপা চৰাই চিৰিকটিয়ে খাই আধা অংশ মাটিতে পেলাই গছৰ তলত শিলিখাৰে ভৰ্তি হৈ আছে। গতিকে আজি শিলিখাকে বুটলোঁ পুৱাতে উঠি। সেইবোৰ চৰাই চিৰিকটি খাই টানি দিয়ে জোকাই দিয়ক তেনেকৈ টানি পেলাই জোকাই দিয়ক তেনেকৈ জোকাই দিয়ক হৈছে আপুনি জোকাই দিয়ক যিমান পায় যিমান শক্তি আছে সিমানে লিখা কৰিব জোকাই দিলে হ'লে দিয়ক আপুনি এনেকৈ টানি হেৰি কৰিছে হ'ল নেকি তেনেহ'লে হ'বই আৰু বহুদিনৰ মূৰত আজি হেঁপাহে শিলিখা বুটলিলে পাচি এতিয়া ভালদৰে ধুই লৈ শিলিখাখিনি উতলা পানীত দিলোঁ। কালাৰটো বদলি হৈছে। এতিয়া নিমখ থকা পানীত মাটিত থকা সকলো তেনেকৈ মাছ যদি কিবা কণী চণী থাকিলেও সকলো